বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চেনেল। সদায় মই একদম গজংকে ভিডিঅ'বোৰ বনাই দিওঁ, তো সেইকাৰণে আজি অলপ ভালকৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ মানে। কাৰণ যে মই পঢ়া স্কুলখনৰ আজি হেনো প্ৰতিষ্ঠা দিৱস পাতিছে, আজি প্ৰতিষ্ঠা দিৱস পাতিছে, তো সেইকাৰণে মানে কি ভালকৈ গৈ পিনি চাই আহোঁগৈ এবাৰ। তো আপোনালোককো দেখাম আৰু লগৰ এটা আগত আছে, তো তাক উঠাই লৈ যাওঁ। সিও একেখন স্কুলতে পঢ়া, তো সেইকাৰণে ব'লক। মোৰ লগত দিন ভাই কৈছে মানে একদম গজংকৈ নাহিবি, জোতা পিন্ধি আহিবি বোলে, আৰু বোলে বাইকখন লৈ আনিবি দেই বুলি কৈছে, মানে চাল দিব মানে দিন ভাই। তো সেইকাৰণে আৰু এইখন বাইকে লৈ যাওঁ আৰু চাল দিবলৈ সি এইটো দিন ভাই আহি গ'ল। তো এবাৰ দিন ভাইক চলাবলৈ দিলোঁ, তো আমি দুটাই যাম এতিয়া। বলক, প্ৰগ্ৰাম নহ'লে সোনকালে খতম হৈ যাব। তো এতিয়া জল্দি পটককৈ যাব লাগিব আৰু চাই আহোঁগৈ স্কুলত কি পাতিছেনো। একদম মৰমৰ স্কুলখনৰ 7 বছৰ পঢ়িলোঁ। চাব গ'লে মই পঢ়া সেই মৰমৰ স্কুলখন ঘৰৰ পৰা বৰ বেছি দূৰ নহয়, মানে ঘৰৰ পথাৰৰ ফালৰ পৰা যদি যাওঁগৈ মই 200 মিটাৰ, কিন্তু ৰাস্তা নাই আজিকালি। তো সেইকাৰণে আজিকালি ৰাস্তা নাই কাৰণে ৰাস্তাৰ ফালৰ পৰা ৰাস্তা উলিয়াই স্কুললৈ যাব লাগিব। তাৰমানে মই তো এতিয়া তাত গৈ আছোঁ, কিন্তু আজি ডাৱৰীয়া বতৰ দেখিছে নাই। তো সেইকাৰণে মানুহ কিমান হ'ব ধৰিব পৰা নাই কিন্তু দেই। তো এইফালে গ'লেই পায় মানে GBC স্কুল। তো বেছি দূৰ নাই আৰু 100 মিটাৰমান, ঘৰৰ পৰা বেছি দূৰ নহয়। ৱাল পাৰ হৈ গ'লে মই ঘৰ পাই গৈছিলোঁ। কিন্তু ৱাল পাৰ হোৱাটো ভাল কথা নহয় দেই। ৰাস্তা দিছে যেতিয়া ৰাস্তাৰ ফালৰ পৰা যাব লাগে, হয় নহয়? এইবোৰ মোৰ বদমাচি আছিল। আৰু তো এখন চানডে মাৰ্কেট এদিন গৈছিলোঁ, তো মাংস আধা কেজি। তো এতিয়া দেওবাৰ চেওবাৰ গুলি মাৰক। তো এতিয়া মানে মেইন যোৱা আমাৰ কামটো হৈছে আমাৰ স্কুল মৰমৰ স্কুলখনলৈ। তাত আজি প্ৰতিষ্ঠা দিৱস পাতিছে, তো তালৈ যাব লাগিব ন। তো বৰ্তমান আহি পিনি মানে স্কুলখন পাই গ'লো, এইখন মৰমৰ স্কুল, ইমান ধুনীয়াকৈ বেলুন চেলুন। তো প্ৰথমতে বাইকখন ইয়াতে খাৰা কৰি ল'ম, তাৰপিছত যাম। তো ইয়াত প্ৰাক্তন ছাত্ৰ দুটামান আহিছে, তাৰমানে প্ৰাক্তন ছাত্ৰ। এই দুটামান নহয়, আচলতে বহুত আহিছে। এইটো বিদ্যান ভাই, এইটো হৈছে ডিউক ভাই, আৰু এইটো হৈছে দিন ভাই, আৰু এইটো হৈছে এলেন ভাই। তল যাবলৈ চেনিটাইজাৰ দিব লাগে, ল'ব লাগে হেনো। আৰু এইখনত তো আমাৰ ভণ্টিজনীয়ে চেনিটাইজাৰ লগাই লৈছে, লগাই দিছে, তাৰপিছত ভিতৰত সোমাবলৈ দিয়ে হেনো। তো বলক চেনিটাইজাৰ লগাই একদম ভিতৰলৈ যাওঁ বলক, একদম মানে সোমাই যাওঁ। ঐ জল্দি আহ, আৰু নালোৱা যে আহি। তো গাইজ এনেকৈ সোমাই আহিলোঁ আৰু ভিতৰত ইয়াতে পাতিছে মানে তো প্ৰতিষ্ঠা দিৱস। আৰু এই স্কুলখনৰ নাম GBC স্কুল বুলিয়ে জনা যায়, কিন্তু মানে সম্পূৰ্ণকৈ হ'লে গংগা বিচং চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখনৰ সম্পূৰ্ণ নাম। আৰু এখন মাকুমত আছে। আৰু বোলে ইয়াত ডাইৰেক্ট আহি বহিলেই নহ'ব, তো আমি যিহেতু প্ৰাক্তন ছাত্ৰ, তো সেইকাৰণে ফৰ্ম এখন ফিল আপ কৰিব দিছে, কুপন দিব বোলে, কুপন। তো সেইকাৰণে ফৰ্মখন ফিল আপ কৰোঁ, কিবা ভাত চাত দিলে খাব পাম ন তেতিয়া। কি লিখা আছে? এইবোৰ নাম চাম লিখিব আছে, তো লিখি লওঁ ৰ'ব। তো ফাইনেলি ফৰ্মখন ফিল আপ কৰাৰ পিছত কুপন এটা দিলে, তাৰপিছত খানা চানা পাম আৰু এবাৰ ফ্ৰীকৈ। তো পাই গ'লোঁ আৰু। তো বোলে এইটো এটা বোলে 6ত পঢ়ি থাকোঁতে ৱাল পাৰ হৈছিলে। মই হায়াৰ ছেকেণ্ডেৰী মানত পঢ়ি আছিলোঁ নেকি তেতিয়াই। মাই গড। তো এতিয়া ফৰ্ম চৰ্ম ফিল আপ কৰি পিনি আহিছোঁ আৰু কুপন চুপন পাই গ'লোঁ, ভাত চাত পাই যাম ন। তো এতিয়া মানে বহি থাকিলে নহ'ব, ইমান দিন যে স্কুলখন অহা নাই, অলপ ঘূৰি চাওঁ, আপোনালোককো দেখাওঁ। আপোনালোকে যদি ইয়াত পঢ়িছিলে, ইমান দিন দেখা নাই, কি হ'ল আজিকালি। তো এইখিনিতে আমাৰ ডেকা ছাৰ আছে, আমাক অংক শিকাইছিলে। এইজন ছাৰ বহুত মজাকৈ অংক শিকায়, একদম মানে এনেকুৱাকৈ এক্সাম্পল দিয়ে মানে আপোনাৰ মনতে থাকি যায় একেবাৰে। ক'ত দিছে আমাৰ পাৰ্টি হৰিয়ে। তো ইয়াত মই আগতে 7ত পঢ়িছিলোঁ, ইয়াত এইটোতে নেকি 7ত। খাতৰা কৰি দিলে আজিকালি চা। এতিয়া মানে এই স্কুলখন মই পঢ়ি থকা দিনৰ স্কুল হৈ থকা নাই, এডোখৰ খালী আছিলে আগতে, দৌৰ মাৰি ফুৰোঁ। এতিয়া ইয়াত ফুল লগাই দিলে ইমান ধুনীয়াকৈ, আৰু এইফালে পেচাব কৰিব গৈছিলে। আৰু এই ঘৰ দুটা নাছিলেই নেকি, মই নাজানোৱেই। নমস্কাৰ মেম। তো যি হ'লো বাৰু, এতিয়া ইমান ধুনীয়া বনাই দিলে। এইফালে ঘৰে এইফালে হায়াৰ ছেকেণ্ডেৰী ৰুম কেইটা আছিলে, য'ত মই পঢ়িছিলোঁ, সেইটো ছেকেণ্ড ইয়েৰত পঢ়িছিলোঁ। তাৰপিছত ইফালে ফাৰ্ষ্ট ইয়েৰত, আৰু এইবোৰ একো ঘৰ নাছিলেই তেতিয়া মানে। তো এতিয়া চাওক নাই, ইয়াত একদম কল খেতি লগাই দিলে। আগতে মানে সেইফালে ৱাল পাৰ হৈ ঘৰলৈ গৈছিলোঁগৈ। নিয়মবোৰ খাতৰা কৰি দিলে, আজিকালি নোৱাৰে, একদম উলিয়াই পঠাই দিব স্কুলৰ পৰাই। আৰু যে এইটো ৰুমত ক্লাছ কৰা মনত আছে, এইটোত চাওঁচোন। য়েছ মেম, আহিলোঁ মেম, প্ৰেজেণ্ট মেম। কোনকেইটা? সেইকেইটা কি বনালে আৰু হা? এইটো মই 6ত পঢ়িছিলোঁ। 6ত, তই কিমানত? 8ত। মেম ভালনে? আমাৰ হাজৰিকা মেম আছিলে আগতে। তো আগতে ইয়াতে মানে পুৰা দৌৰি ফুৰোঁ আৰু য'তে ত'তে।
তো এইকেইটা প্ৰাক্তন ছাত্ৰ আহিলে হীৰৱ জ্যোতি আৰু ঘিউত ভাই নমস্কাৰ বহুত দিনৰ মূৰত লগ পাই বহুত ভাল লাগিল কিন্তু লগ পাই থাকোঁ কিন্তু য'তে ত'তে আৰু এবাৰ পলাই দিম নেকি আগতে ৱাল পাৰ হ ন তো সিহঁতো পাৰ হ'ব মন তাৰমানে এতিয়া কিন্তু পাৰ হোৱা চিষ্টেমটো নাই জান তো মানে ইয়াত যে 12 ক্লাছলৈকে আছে মানে তো এতিয়া কিমানলৈকে আছে মই ইমান ধৰণে নাজানো তো এইটো হৈছিলে ফাৰ্ষ্ট ইয়েৰৰ ৰুম মোৰ এই ছাইডতো তাৰপিছত এইকেইটা কি বনালে আকৌ তো গৈ চালেহে গম পাম তো ভিতৰতনো কি আছে বলক গৈ চাওঁ এইটো কিহে ৰুম প্ৰদৰ্শনী ৰুম তোমালোকে ষ্টুডেণ্টে বনাইছে তো প্ৰদৰ্শনী ৰুম এইটো যেতিয়াও থাকে নেকি এই এতিয়া কাৰণে তুমি কোন ক্লাছত পঢ়িছা ফাৰ্ষ্ট চেম ফাৰ্ষ্ট ইয়েৰ ফাৰ্ষ্ট চেম লগাই দিছোঁ তো ইয়াত মানে চাব লগা বস্তু সৰু ল'ৰাবোৰে বনাই থৈছে নো কিমান খাতৰাকে বনাব আৰে স্কুলখনত অলপ ঘূৰি চাইছোঁ মানে বহুত 3-6 বছৰ ঘূৰা নাই অহাই নাই মানে ইয়াৰ ওলোৱাৰ পৰা আজিলৈকে অহাই নাই তো এইফালে ৱালবোৰ দেখিছে ওখ হয় যদিও মানে আগতে একে জাপতে পাৰ হৈ পুখুৰীটো পাওঁগৈ তাৰপিছত ঘৰলৈ যাওঁগৈ মানে আধা বেলা ছুটি হোৱাৰ পাছতে মানে একদম পলাই পিনে এই দেখিছে নাই পুখুৰীটো এই চাইডে যাওঁ নহয় একদম ঘৰ পাওঁগৈ মানে দুপৰীয়া মানে গোটেই ফুল ক্লাছটো নকৰোঁৱে মানে আধাতে পলাওঁ সদায় মানে সেনেকুৱা এটা স্বভাৱ আছিলে যদি সেইটো ছাইডৰ পৰা পলাব নোৱাৰোঁ তেতিয়াহ'লে মানে এইফালৰ পৰা পলাওঁ আৰু এইবোৰ বাথৰুমবোৰ তাৰমানে মানে টয়লেটবোৰ আগতে ফুল আছিলে মানে কোনো দেখি নাপাইছিলে নকল চকল কৰিব পৰা গৈছিলে মানে তো মই নকলত ইমান এক্সপাৰ্ট নাছিলোঁ তো নকল মই সিমান কৰিব নোৱাৰিছিলোঁ তো মানে হ'লেও কৈ পাইছোঁ বাৰু তো এইফালে পাৰ হৈ পিনি আগতে ঘৰলৈ এইফালৰ পৰাও পলাই যাওঁগৈ মানে আজিকালি তাঁৰ মাৰি দিলে এইফালে অলপ আগত ঘৰ আছে মানে ৰাস্তা নাই এফালে যাবলৈ আগতে আছিলে মানে পথাৰ আছিলে আগতে তো সুধি চাওঁগৈ বলক আজিৰ দিনত পলোৱা ছিষ্টেমটো আছে নাই আৰু অহা পৰা চাহ পানী খোৱাই নাই মানে চাহ খোৱাই নাই তো সেইকাৰণে চাহো অলপ খাই লওঁগৈ বলক আগৰ দিনত আমি ৱাল পাৰ হৈ গৈছিলোঁগৈ দেই আজিৰ দিনত পলোৱা ছিষ্টেমটো আছে নাই স্কুলত আছে এই মেমে দেখিলে দিব দেই তহঁতক পলাই উঠিও পলোৱা ছিষ্টেমটো আছে কোনে এই পলাওঁতে দাঁত ভাঙিলে চাই মে চিনি থোড়া কম থা নাই চেনিয়ে নাই তো বলক এবাৰ চেনি নাইকিয়া চাহ পানী চুবাই ইয়াত বহি থাকোঁগৈ অলপ তো বহি পিনি কথা শুনো আৰু কিনো কৈছে স্বচ্ছ ভাৰত অভিযানক ছাপোৰ্ট কৰিব লাগিব ন তো য'তে ত'তে পেলালে নহ'ব পকেটতে ভৰাই থৈ দিম চেনিয়ে নাই দিয়ে চাহত ইয়াত মানে যে গজংকে ভিডিঅ' বনাবলৈ বেয়া কি গাঁৱৰ মানে ছাৰ বাইদেউসকল আছে ন তো সেইকাৰণে গজংকে ভিডিঅ' বনোৱা নাই আৰু তো বৰ্তমান ছাৰ এজন লগ পালোঁ তো ছাৰ এজনো বোলে ছাবস্ক্ৰাইব কৰি থৈছে বৰ্তমান তো ভাল লাগিল কথাটো শুনি ছাৰো চাই নাই এওঁৰ ভিডিঅ'বিলাক চাইছোঁ মাকুমৰ মানে লোকেল যি বস্তুখিনি উপস্থাপন কৰে ভাল লাগে থেংক ইউ আৰু এওঁ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হয় মই 5 বছৰ আগত ওলাই যোৱা 2015 ভাল লাগে আৰু আমাৰ অনুষ্ঠানটো আহিছে ভালে লাগিছে অ' মাই গড ছাৰো চাই মোৰ ভিডিঅ' ছাৰো চাই মই ভবাই নাছিলোঁ আমাৰ স্কুলৰ ছাৰো মোৰ ভিডিঅ' চাই থাকে অ' মাই গড ছাবস্ক্ৰাইবো কৰি থৈছে বোলে তেওঁ দেৰি ভয় লাগে পাই কিমান দেৰি লাগিব তো খানা চানা ৰেডি হৈ আছে মানে ইয়াত খাব দিব বোলে অলপ পিছত খাই যাব লাগিব আজি বহুত দিনৰ মূৰত আহিছোঁ যেতিয়া আলহী ঘৰলৈ আৰু যেতিয়া প্ৰথম মানে আহিছিলোঁ ইয়াতেই 5ত পঢ়িছিলোঁ এইটো ৰুমতে তাৰপিছত এইফালে চাওক না আমাৰ প্ৰিন্সিপাল মেম নীলাক্ষী দত্ত বাইদেউ আৰু চাওক ইয়াত তো এইখন ইণ্টাৰেষ্টিং একদম মানে লিষ্ট তাৰপিছত চাওক না ইয়াত কোনটো মই ইমান চনত মেট্ৰিক দিছিলোঁ 2013 85 তাই দিছিলে 56টা নেগু ধৰি হ'লেও পাছ কৰিলোঁ আৰু দেই তাৰপিছত আকৌ এই হায়াৰ ছেকেণ্ডেৰীও পঢ়িছিলোঁ ইয়াতে 2015ত 182টাৰ ভিতৰত 152টা তাৰ ভিতৰতে মই পাছ কৰিছিলোঁ বাপৰে কিমান যে লাভ তো বাহিৰলৈ ওলাই আহিলোঁ অলপ তো এইফালে বোলে খিচি দিছিলে বোলে নহয় মানে আচলতে খিচিয়ে দিছিলে এইফালে তো এতিয়া গাড়ী লাইন পাতিছে যে এইফালে খিচিৰি দিছিলে আজিকালি দিয়ে নাই খিচিৰি দিয়ে নাই তো ভাঙি থৈ দিলে ইয়াতে খিচিৰি দিছিলে খিচিৰি খাবলৈ আহিছিলে এতিয়া ক'ত দিয়ে এতিয়া ভিতৰলৈ দিয়ে এতিয়া খিচিৰি একদম গোটেই মানে সেই তাৰ ভিতৰতে দিয়া স্কুলখনৰ বাউণ্ডাৰীটোৰ ভিতৰত খিচিৰি কথা মিছাকৈ কৈ পালোঁ ভোকেই লাগি গ'লো খানা কেতিয়া দিব দে ন মই কেনেকৈ জানো আকৌ মই এই ক'ত খানা দিব ভৰ্তি হৈ আছে ইয়াৰ পৰা এই থালি কাঁহী যি কয় আৰু এনেকুৱা এখন লৈ লওঁ আৰু তাৰপিছত লৈ লওঁ আৰু তাৰপিছত ইয়াৰ পৰা চাম ঐ দেচোন এখন অঁ মজা তোলে এখন লৈ লওঁ
হ'ব ইমান নিদিবি এই নেলাগে কৈছোঁ নিদিবি ইমান দিছ এই দি দিয়া আৰু হা ইমান বেছি দিয়া আৰু নাই ফাইনেলি শেষ হৈ থাকিলে দিনৰ ফাইনেলি কাঁহী লৈ পিনি তাৰমানে খালী চিট এডোখৰ পালোঁ বহিবলৈ হৈ পাৰিম ন তো ইয়াত মানে চব দিছে মাছ মাংস দিছে আৰু বন্ধাকবি সেইবোৰ কিবা দিছে আৰু তো দেখুৱাই নাথাকোঁ খাই লওঁ খানা খোৱাৰ পাছত ইমান পিয়াহ লাগিলে পানী গিলাচ লৈ খাই লওঁ আৰু দেই ভাই আজিকালি কম্পিউটাৰ ৰুমকে বেলেগ এটা বনাই দিলে ভাই খাতৰা বনাই দিলে মানে আমাৰ দিনত আৰু কম্পিউটাৰৰ অভাৱ হৈছিলে তাৰমানে দেখিবই নাপাওঁ এতিয়া চাওক না কেমেৰা চেমেৰা চব মানে খাতৰাকে একদম মানে পুৰা মানে টোটেল স্কুল চেঞ্জ হৈ গ'ল ফুল টুল চব লগাই দিলে একদম আজিকালি মানে সম্পূৰ্ণ বদলি হৈ গ'ল স্কুল তো এতিয়া খাই দিলোঁ ন খানা চানা তো স্কুললৈ অহা একদম মানে আজি মানে প্ৰতিষ্ঠা দিৱস একদম মজা লাগি গ'ল আজি গোটেই স্কুলখন ঘূৰিলোঁ আৰু লগতে চালোঁ আৰু মানে লগ পোৱা আগৰ দিনৰ মানে পঢ়া ষ্টুডেণ্টবোৰ লগ পালোঁ লগত তো এতিয়া মানে লাষ্ট কাম এটা আছে ইয়াতে পেচাব কৰি যাওঁগৈ আৰু ঘৰলৈ আৰু কি ক'ব নহ'লে তো এতিয়া এফালৰ পৰাই যাওঁগৈ আৰু তো খালোঁ বোলো এতিয়া ঘৰলৈ যাবলৈ হ'ল ন দিন তো যাওঁগৈ ব'লক তো ঘৰলৈ যাব তো কথা এটা ক'বলৈ পাহৰিছিলোঁ নহয় আমাৰ মানে GVC স্কুলখন 1958 চনতে মানে প্ৰতিষ্ঠা হৈছিল তো আজিলৈকে স্কুলখনৰ বয়স হৈছে 63 বছৰ তো সেই উপলক্ষে আৰু মানে তো গাইজ এতিয়া পূৰা খালোঁ বোলো একদম GVC স্কুলৰ প্ৰতিষ্ঠা দিৱস চালোঁ মানে প্ৰতিষ্ঠা দিৱসত গ'লোঁ তো এতিয়া ঘৰলৈ যাওঁগৈ আৰু তো হ'লেও আগৰ ফালে তো হ'ব আজি ভিডিঅ'টো